নমস্কাৰ স্বাগতম জনাইছো কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আজি হৈ যোৱা অসম পুলিচৰ এছআইৰ পৰীক্ষাৰ কুৱেশ্যন আনসাৰসমূহ ডিছকাছ কৰিম এই ভিডিঅ'টোত আমি জিকে পাৰ্টটো কমপ্লিটলি লৈ আহিছোঁ তো সকলোকেইটা জিকে এই ভিডিঅ'টোতে কভাৰ কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে কিমান নম্বৰ পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত আমি নেক্সট পাৰ্টকেইটাও লৈ আহিবলৈ ট্ৰাই কৰিম ঠিক আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি এই এনসাৰ কিখিনি বিচাৰে তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা হোৱাটছআপ চেনেলত জইন হৈ ল'ব আমি এনসাৰ কিখিনি তাতে দি দিম তো ইয়াতে কুৱেশ্যন আহিছিলে ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাস কি আছিলে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদুম কৰি আছিল ওকে তো নেক্সট 2 নম্বৰ কুৱেশ্যনটোত আহিছিলে ৰিম'ট চেঞ্জিং ব্যৱহৃত হয় ৰিম'ট চেঞ্জিং ক'ত ব্যৱহৃত হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইএমআৰ ওকে ইএমআৰ হৈছে শুদ্ধ উত্তৰ নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত তো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত সুধিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি সন্ধ্যাৰাগ হৈছে কাৰেক্ট এনসাৰ নেক্সট আহিছোঁ 4 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উইলিয়াম ৰমেছে ওকে নেক্সট 5 নম্বৰ কুৱেশ্যনটোত আহিছোঁ ইয়াতে সুধিছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্তৰ কথা সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সুকুমাৰ সেন ইজ দ্য ৰাইট এনসাৰ ঠিক আছে নেক্সট আহিছোঁ 6 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল বা প্ৰথমগৰাকী মহিলা সভাপতি কোন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰীতি উষা নেক্সট আহিছোঁ 7 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় পিছল কাৰক অৰ্থাৎ লুব্ৰিকেণ্ট ওকে লুব্ৰিকেণ্ট হিচাপে ব্যৱহৃত হোৱাৰ কাৰকটো হৈছে গ্ৰেফাইট ওকে নেক্সট 8 নম্বৰ কুৱেশ্যনটোত সুধিছে কোন বছৰত ভাৰত চৰকাৰে ইউপিআই লঞ্চ কৰে অৰ্থাৎ ইউপিআই হৈছে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ ইউপিআই লঞ্চ কোন চনত কৰে 2016 চনত ওকে 2016 অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট আহিছোঁ 9 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে স্বৰ্গদেউ চুলিকফাক কোনটো নামেৰে জনাজাত আছিল স্বৰ্গদেউ চুলিকফা কোনটো নামেৰে জনাজাত আছিল সুধিছে অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ লৰা ৰজা ওকে নেক্সট আহিছোঁ 10 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী কোন অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লভলীনা বৰগোহাঁই ইজ দ্য ৰাইট আনসাৰ নেক্সট আহিছোঁ 11 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে আলোকবৰ্ষ কিহৰ একক ইয়াতে সুধিছে ইয়াতে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আলোক বেগ ওকে স্পীড অফ লাইট নেক্সট আহিছোঁ 12 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো তো ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈটো সুধিছে ইয়াতে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ ঠিক আছে নেক্সট আহিছোঁ 13 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অন্যান্য উপাধি ৰসৰাজ প্ৰদান কৰিছিলে ওকে ৰসৰাজ উপাধি কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক প্ৰদান কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ অসম সাহিত্য সভা য'ত শিৱসাগৰত অনুষ্ঠিত হৈছিল ওকে নেক্সট আহিছোঁ 14 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল সুধিছে তো অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ বননি সুৰক্ষাৰ বাবে নেক্সট 15 নম্বৰ কুৱেশ্যনটোত আহিছোঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন আছিলে তো অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক হৈছে অপশ্যন চি অচ্যুত লহকৰদেৱ ঠিক আছে নেক্সট আহিছোঁ 16 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে সৌৰজগতৰ সেউজ গ্ৰহ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৌৰজগতৰ সেউজ গ্ৰহ কোনটো অপশ্যন বি ইউৰেনাছ নেক্সট আহিছোঁ 17 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ মস্কোত কি আছিলে গুৱাহাটীত যি 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতা হৈছিলে তাৰ মস্কোটো কি আছিলে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰংমন ওকে ৰংমন হৈছে ইয়াৰ মস্কোত ওকে নেক্সট আহিছোঁ 18 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছিলে ৰেচম শিল্পত প্ৰাসংগিক গছ যিটো আছে ইম্পৰ্টেণ্ট প্লেণ্ট কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নুনি গছ ওকে নেক্সট 19 নম্বৰ কুৱেশ্যনটোত আহিছোঁ ইয়াতে সুধিছে লাচিত দিৱস কেতিয়া পালন কৰা হয় লাচিত দিৱস পালন কৰা হয় অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ 24 নৱেম্বৰ তাৰিখে ওকে
নেক্সট আহিছোঁ 20 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে তো অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিৰ অধিকাৰ আছে লোকসভা ভংগ কৰাৰ ওকে নেক্সট 21 নম্বৰ কুৱেশ্যনটোত সুধিছোঁ পুনেত যি নেশ্যনেল ডিফেন্স একাডেমি আছে সেই একাডেমিক সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী যিটো কেডেট বঁটা প্ৰদান কৰা হয় সেই বঁটা অসমৰ কোনগৰাকী ব্যক্তিৰ নামত দিয়া হয় সুধিছে তো ইয়াতে শুদ্ধ আনসাৰটো হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ লাচিত বৰফুকন ওকে নেক্সট আহিছোঁ 22 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে তো অপশ্যন 4টাৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ বাংলাদেশ আৰু ভূটান ওকে নেক্সট আহিছোঁ 23 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিষ্ণুৰাম মেধি নেক্সট আহিছোঁ 24 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে কম্পিউটাৰৰ ছবি চিত্ৰণৰ ক্ষুদ্ৰতম একক হৈছে অপশ্যন বি পিক্সেলে ক্ষুদ্ৰতম ওকে নেক্সট 25 নম্বৰ কুৱেশ্যনটোত আহিছোঁ ইয়াতে সুধিছে লাফিং গেছ কি লাফিং গেছ হৈছে অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ নাইট্ৰাছ অক্সাইড ওকে নেক্সট কুৱেশ্যনটোত আহিছোঁ ইয়াতে সুধিছে চিকানগামৰ পৰা কোচবিহাৰলৈ কোনে ৰাজধানী স্থানান্তৰ কৰিছিলে চিকানগামৰ পৰা কোচবিহাৰলৈ ৰাজধানী স্থানান্তৰ কৰা ব্যক্তিজন আছিলে বিশ্বসিংহ ওকে অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ নেক্সট 72 নম্বৰ কুৱেশ্যনটোত সুধিছিলে গৌতম বুদ্ধই মৃত্যুৰ পাছত পৰিনিৰ্মাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখনৰ নাম কি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কুশীনগৰ ওকে কুশীনগৰ ঠাইখনৰ নাম নেক্সট আহিছোঁ 73 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিলে সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি আছিলে অপশ্যন বি হৰিসেন ওকে নেক্সট আহিছোঁ 74 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্ধিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মিডিল নেম হিচাপে ব্যৱহাৰ কৰিছিলে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নীলাম্বৰ মনত ৰাখিব নেক্সট আহিছোঁ 75 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল সুধিছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 4টাৰ ভিতৰত মতিলাল নেহেৰু আৰু চি আৰ দাস ওকে নেক্সট আহিছোঁ 76 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে আহোম ৰজাৰ ৰান্ধনীঘৰত লাই মেকুৰীৰ কাম কি আছিলে ওকে আহোম ৰজাৰ যি ৰান্ধনীঘৰ আছে তাতে লাই মেকুৰীৰ কাম কি আছিলে সুধিছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 4টাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ খাদ্যৰ সোৱাদ লোৱা লাই মেকুৰীৰ কাম আছিল ওকে নেক্সট আহিছোঁ 77 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি জালিয়নাবাগ হত্যাকাণ্ড ওকে নেক্সট আহিছোঁ 79 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছিলে 1925ত লেৱাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিলে লেৱাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল 1925ত সুধিছে তো অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ কাজী নজৰুল ইছলাম নেক্সট আহিছোঁ 80 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে কুমকাণ্ডং এণ্ড কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ট্ৰেডিশ্যনেল সাজ পোছাক তো ৰাভাসকলৰ এইটো হৈছে ট্ৰেডিশ্যনেল সাজ পোছাক ঠিক আছে নেক্সট আহিছোঁ 81 নম্বৰ কুৱেশ্যনটোত ইয়াত সুধিছে কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে 1963 ওকে নেক্সট আহিছোঁ 82 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে বৰ্মন বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল বা স্থাপন কৰিছিলে বৰ্মন বংশ কোনে স্থাপন কৰিছিলে সুধিছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পুষ্য বৰ্মন ওকে নেক্সট আহিছোঁ 83 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে নিম্নলিখিত সকলৰ কোনজন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে তলত দিয়া কেইজনৰ ভিতৰত কোনজন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিং ওকে নেক্সট আহিছোঁ 84 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিলে তো কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী আছিলে মহম্মদ বখতিয়াৰ খিলজী ওকে 85 নম্বৰ কুৱেশ্যনটোত সুধিছিলে স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৌৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছৰ অধিৱেশন হোৱা চন আৰু স্থানৰ কথা সুধিছে ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1906 কলিকতা ঠিক আছে নেক্সট আহিছোঁ 86 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিলে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিলে
প্ৰভাকৰ বৰ্মন অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট 87 নম্বৰ কুৱেশ্যনটোত সুধিছিলে হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ক'ত হৈছিলে সুধিছে ওকে তো 87 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন এ হৰিদ্বাৰত নেক্সট আহিছোঁ 88 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল বা কৰিছিলে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ শুক্লধ্বজে ওকে নেক্সট আহিছোঁ 89 নম্বৰ কুৱেশ্যনটোত অতিকৈ সহজ কুৱেশ্যন ইয়াতে সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিলে শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম আছিলে অপশ্যন বি সত্যসন্ধা দেৱী ওকে নেক্সট কুৱেশ্যনটোত আহিছোঁ ইয়াতে সুধিছে ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাট বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জন মিল্ডেন হিল ওকে মিল্ডেন হিল নেক্সট আহিছোঁ 91 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভা কেতিয়া আৰু ক'ত হৈছিল আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভা হৈছিলে ডিব্ৰুগড়ত 1905 ওকে ওকে নেক্সট আহিছোঁ আমি 92 নম্বৰ কুৱেশ্যনটোত তো ইয়াতে সুধিছে স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে তো স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিলে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ ছাৰ আকবৰ হাইদৰি ওকে নেক্সট আহিছোঁ 93 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিলে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি আছিলে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ মণিৰাম দেৱন নেক্সট আহিছোঁ 94 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে ওকে তো আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল খ্ৰীষ্টপূৰ্ব 326 ওকে নেক্সট আহিছোঁ 95 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোনটো গুহাৰ অংশ বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোনটো গুহাৰ অংশ সুধিছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এলিফেণ্টা ওকে নেক্সট আহিছোঁ 96 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল তো অৰুণোদয় প্ৰথমগৰাকী সম্পাদক আছিল অপশ্যন এ ডক্টৰ নাথান ব্ৰাউন ওকে তো নেক্সট কুৱেশ্যনটোত আহিছোঁ 97 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে গান্ধীৰ আৰৱেইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত গান্ধীৰ আৰৱেইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত সুধিছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অসহযোগ আন্দোলনৰ লগত জড়িত ওকে নেক্সট 98 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতি তথ্য পোৱা যায় কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় অপশ্যন এ ঋগবেদত নেক্সট 99 নম্বৰ কুৱেশ্যনটোত আহিছে অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কাৰ জন্মদিন পালন কৰা হয় অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন পালন কৰা হয় ওকে নেক্সট আহিছোঁ 100 নম্বৰ কুৱেশ্যনটোত অৰ্থাৎ জিকে ছেকশ্যনৰ শেষৰটো কুৱেশ্যনত ইয়াতে সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ ফৰৱাৰ্ড ব্লক দল গঠন কৰিছিলে ওকে তো বন্ধু বান্ধৱীসকল এই পাৰ্টটোত টোটেল 55টা জিকে কুৱেশ্যনৰ আনচাৰসমূহ আমি ক'লোঁ বা ডিছকাছ কৰিলোঁ ওকে তো ইয়াৰ PDF যদি বিচাৰে আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব তো আজিলৈ ইমানেই ধন্যবাদ